মৰ্নিং গাইজ মানে গুড মৰ্নিং নহয় এতিয়া আবেলি 2:30 বাজিলে আৰু তাকে আজি শিৱৰাত্ৰি সকলোকে শিৱৰাত্ৰিৰ শুভকামনা জনালোঁ মানে শুভকামনা জনালোঁ আৰু চবৰে যাতে ভালে কুশলে পাৰ হয় দিনবোৰ তো আমিও মানে ধৰি লওক কুৰিয়া চুৰিয়া দি কৰি এদাই হ'ল এতিয়া অলপ টাইমত গা পা ধুই গৈ এই শিৱ মন্দিৰলৈ যাম বুলি আছোঁ এয়া লগত আমাৰ এইটো ভাইটি মোৰ ভাগৰ এই দুজনী ভণ্টি তো ওচৰতে মানে ধৰি লওক 0.5 কিলোমিটাৰমান দূৰ হ'ব তো সেইকাৰণে খোজকাঢ়ি গৈ আছোঁ গোটেইকেইটা খোজকাঢ়ি গৈ বোলো মন্দিৰতে সেৱাটো লৈ আহোঁগৈ যাতে আহিবলগীয়া দিনবোৰ ভালে কুশলে যায় ঘৰখনত সকলো মানুহবোৰ যাতে ভালে কুশলে থাকে তো ব'লক মন্দিৰটো এবাৰ দেখুৱাম অসমত বাৰিষ পৰি আছে নাচি আছে মানুহে বাৰিষাত আমিতো ইয়াত দৌৰ কৰি দিবলৈ কিমান গৰম আছে তাকে মানুহে পেহেনক আহি আমি শিৱ মন্দিৰ এই মানে ওচৰত থকা শিৱ মন্দিৰ ভাগৰ ওচৰত পালোহি এয়া আৰু সোমাব লৈছোঁ মানুহ অথনি ৰাতিপুৱা ধেৰ আছিলে যেতিয়া কুৰিয়া দিবলৈ গৈছিলোঁ দেখিছিলোঁ গোটেই মানুহ একদম ৰ'দৰ এইপিনে ছাইডত গোটেই গাড়ী পাৰ্কিং হৈ আছিলে এতিয়া মানে টাইমিংটো অলপ দুপৰীয়া টাইপৰ দুপৰীয়া লিখা হৈ আছে যে সেইকাৰণে মানুহ অলপ কম আছে যিমান যি হ'ল মানুহ থকা মানুহ আমাৰ সেৱাটো লৈ পেলাই সেৱাটো লৈ যাওঁ আৰু ন কৃষ্ণ নম শিৱায় আৰু মন্দিৰ ভাগ ওচৰত থকা এইপিনে ভিতৰত ইয়াত এইপিনে নন্দী মহাৰাজ নতুন নিয়ম সেইটো চাইছে কি গাইজ মন্দিৰতে সেৱা চেৱা লৈ হ'ল আৰু এয়া মন্দিৰ ভাগ এয়া তো এতিয়া হ'ল আৰু যাওঁ আৰু এইপিনে আহিছে নাৰিকল গোটেই ফালি মানে ইয়াত পূজাৰ নাৰিকল এইবোৰ গোটেই দম খাই আছে তো আমিও নাৰিকল চাৰিকল আনি এনেকৈ হেৰি কৰিলোঁ আৰু নিয়ম নীতিৰ মাজে তো প্ৰসাদ কেইটামান দিলে আৰু লৈ আহিলোঁ তাৰপিছতে এতিয়া যাওঁগৈ আৰু ঠিক আছে চবেই ফটো চটো মাৰিলোঁ আৰু চবেই মানে আপোনালোকেও মাৰে চাগে তো এইটো মানে চিৰন্তন মানে অভ্যাসগত সত্য বুলি কয় আগতে পঢ়িবলৈ পাইছিলোঁ হেৰিয়ত মূলত পইচা নাই তো ওচৰতে ইয়াত ধুনীয়া তো কুঁহিয়াৰডাল বস্তু নাখাওঁ কুঁহিয়াৰডাল লৈছোঁ কুঁহিয়াৰলৈকে খামগৈ কুঁহিয়াৰডাল গধূলি লাগিছে নেকি ৰ'দটো কি আছে ৰ'দটো ঢেৰ পৰিছে আমাৰ কাৰণে নাই পোৱাচোন হেল্ল' গুড ইভিনিং গাইজ আপোনালোকক মন্দিৰ ভাগ মানে শিৱৰাত্ৰি ৰাতিৰ দৃশ্যটো দেখুৱাম বুলি আহিলোঁ এবাক ওচৰতে আছিলে যে সেইকাৰণে গুচি আহিলোঁ আৰু এইপিনে মানুহ চানুহ হৈ আছে পূৰা গাড়ী চাড়ী পাৰ্ক হৈ আছে এইপিনে অথনি গান চান বাজি আছিলে অখৰা দেৰি হ'ল অকণ এইপিনে সিটালৈকে গাড়ী পাৰ্কিং সেইফালে সিটালৈকে গাড়ী পাৰ্কিং গোটেই ভিতৰত মানুহ চানুহ অলপ কমিলে মানে মোৰ অহা অকণমান দেৰি হৈ গ'ল এতিয়া বৰ্তমান 9:30 বাজিব সময় হৈছে আৰু ভিতৰলৈ নাযাওঁগৈ আৰু অথনি গ'লোৱে ভিডিঅ'টো ইমানেই আকৌ লগ পাম নতুন এটা ভিডিঅ'তে